নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো মোৰো বহুত ভালেই। আজি বহুত দিনৰ পিছত ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। তো বহুত দিন কণ্টেনো একো পোৱা নাছিলোঁ আৰু ক'লৈকো যোৱা হোৱা নাছিলে, নে মন চন অকণমান বেয়া হৈ আছিলে। তো আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু আমি আজি যাব ওলাইছোঁ গৰখীয়া মন্দিৰ সৰ্বগ। আৰু তো সকলোকে জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া গাড়ীত বহি ল'লোঁ আৰু এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ। তো আৰু এই ৰাস্তাবিলাক চাই যাওক কিমান ধুনীয়া ধুনীয়া।
এতিয়া মন্দিৰৰ পৰা গাড়ীত বহি ল'লোঁ ঘৰলৈ যায়। ইমান গৰম, ঘামি জামি অৱস্থা নাই। তো এইখিনি আছিলে এটা মন্দিৰৰ সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই। এতিয়া ঘৰলৈ যাওঁ।